জীৱনটো জীয়াবলৈ কৰা কাম আৰু দায়িত্বৰ মাজত আমি কেতিয়াবা ভাগৰি পৰোঁ। বহুত কিছুমান দায়িত্বই আমাক ভাগৰুৱা কৰি পেলায়। কিন্তু এই চৰাইটোক মন কৰিছেনে? নিজৰ ক্ষুধা বিচাৰি ৰ'দে বতাহে বৰষুণে ঘূৰি ফুৰিছে। ভাগৰ নাই জানো তাহাঁতৰ? এয়া মোৰ ছোৱালীজনী উঠিলে, গতিকে মোৰো দায়িত্ব কিছুমান আছে। গতিকে দিনটো মোৰ আৰম্ভ হ'ল। এটা নতুন দিনলৈ আপোনাক আকৌ নিমন্ত্ৰণ দিলোঁ। আৰু এই কামবোৰৰ মাজেৰে আমাৰ যিহেতু দিনটো আৰম্ভ হয়, গতিকে আমি এইবোৰৰ মাজতে নিজকে সুখী কৰি চলাই নিব লাগিব। মানসিকভাৱে আমি সদায় প্ৰস্তুত থাকিব লাগিব যে আমি এখন ঘৰ বা এটা পৰিয়াল বা ল'ৰা ছোৱালী কেনেকৈ চলাই নিব লাগিব। তাৰ মাজতে নিজৰ সুখকণো বিচাৰি ল'ব লাগিব। গতিকে ভগৱানক মই প্ৰাৰ্থনা কৰি দিনটো আৰম্ভ কৰোঁ যাতে মোক সেইখিনি শক্তি দিয়ে। মানসিকভাৱে মোক ইমান বেছি শক্তি দিয়ে যাতে মই ভাগৰি নপৰোঁ। কাৰণ মোৰ আশে পাশে থকা মানুহখিনিয়ে সদায় মোৰ কাৰণে বা মোৰ ল'ৰা ছোৱালীকেইটাৰ কাৰণে কষ্ট কৰিছে, যিহেতু ময়ো তেওঁলোকৰ কাৰণে কৰিব লাগিব। ইজনে সিজনৰ কথা চিন্তা কৰিলেহে আমি আগবাঢ়ি যাম। গতিকে আমি ভণ্টি আৰু মই এনেদৰে পাকঘৰত সোমাই দুইজনীয়ে ব্ৰেকফাষ্ট বনালোঁ, চাহ পানী যোগাৰ কৰিলোঁ আৰু গোটেইকেইটাই লগে ভাগে খালোঁ। এনেকৈ আইতাকে ল'ৰা ছোৱালীৰ লগত খেলি আছিলে, যিহেতু আমিও বাকী কামখিনি কৰিবলৈ সুবিধা পাওঁ। আৰু ইফালে মই বাচন বৰ্তনখিনি ধুই আজৰি হওঁ, মানে দিনৰ ভাতো বনাব হয়। ইফালে আকৌ ল'ৰাটোৱে মানে টিভি চাই আছে আৰু তাকো মই এনেকৈ গা পা ধুৱাই আনি কাপোৰ সাজ পিন্ধাই দিলোঁ। আৰু সি এতিয়া মানে অলপ সময় খেলি থাকে, তাৰ লগত ইমান লাগি থাকিব নালাগে। কিন্তু ককাক যে নামঘৰত আছে, সি নামঘৰত যাব লাগে। গতিকে ককাকে সোমালে মানে সিও এপাক যায় সোমায়। তাৰমানে এইটো কথাই, যোনে গ'লেও মানে নামঘৰলৈ সোমাবই। আৰু মই আহিলোঁ বাচন বৰ্তনখিনি ধুই বোলো কাপোৰ কানিকেইটা মেলি লওঁ। এয়া ল'ৰা ছোৱালীৰ কাপোৰ যিহেতু ধুই মেলি আহিছোঁ, গতিকে এইখিনি কাপোৰ মই জল্দি মেলি লওঁ, কাৰণ আকৌ এইখিনি শুকাবও লাগিব নহয় সোনকালে। আৰু ল'ৰা ছোৱালীৰ কাপোৰ যিহেতু বেছি দেৰিলৈ থ'বও নোৱাৰোঁ। ইফালে মোৰ দেউতা গ'ল বজাৰলৈ বুলিকৈ, আৰু মাৰ এইটো সদায় ডিউটি, মানে দৰ্জা খুলি দিয়ে। যোন হ'ল আমি গ'লেও মানে দৰ্জা খুলি দিব, এনেকুৱা। তাৰপৰা আহিলোঁ আৰু মই ভাত সাজ বনাবলৈ বুলি দিনৰ ভাত সাজ মানে কি আৰু ইমানো মই বেছি একো বনোৱা নাই। যিখিনি সোনকালে হয় সেইখিনিয়ে বনাই অতাইছোঁ। অমিতা আছিলে, সেইখিনি মই ল'ৰাটোৰ কাৰণেও আৰু আমাৰ কাৰণে একেলগে এখন তৰকাৰী বনালোঁ। আৰু দাইল, চাটনি, এখন শুকান ভাজি তেনেদৰে বনালোঁ। ল'ৰাটোক অকণমান গাখীৰো খাবলৈ দিলোঁ। আৰু সি এনেকৈ টিভি চাই আছে যে মই তাক জোকাই আছোঁ। সি যে খং কৰে, মোৰ বৰ ভাল লাগে চাই। তাৰ মাজতে বোলো শাক পাত অলপমান পাই নেকি, বাৰীলৈ গ'লোঁ। মই আকৌ ভাত পানী বহাই থৈ ওচৰতে যিহেতু বাৰীখন, গতিকে মই তাতে গৈ শাক পাত সোপা বিচাৰি থাকোঁগৈ। মাহঁতে কয় এইটো দুপৰীয়াখন নাযাবিচোন বাৰীলৈ বুলি। তাৰপৰা ল'ৰাটোক আহি পেলাই ভাত সাজ খুৱাই দিলোঁ। আৰু খাই লৈ আজৰি হৈ ছোৱালীজনীকো অলপ লৈছোঁ। এইখিনি আৰু মোৰ সময়, মানে মোৰ নিশ্চিন্ত। তামোল এখন ভৰাই লৈ ছোৱালীজনীৰ লগত অলপমান খেলিম। তাৰপিছত এয়া আবেলি সময় আইতাক আৰু ল'ৰাটো ফুৰিবলৈ যাব ওলাইছে। এইফালে বাসন্তী পূজা যে ভাচনি আছিলে, আমাৰ ওচৰেদি এনেকৈ লৈ গৈছিলে, চাই খুব ভাল লাগিলে। তাহাঁতে কান্ধতে লৈ গৈছে ইমান ডাঙৰ মূৰ্তিটো। এতিয়া ওচৰৰ খুৰী এজনী আহিছে ফুলপুলি এটা দিবলৈ। সেই আবেলি সময় পূজা চাই আহি মই চাহ বনালোঁ সকলোৰে কাৰণে। আজি আকৌ চাহত আকৌ বৰ বিশেষ নাই দেই, এই পুৰণিকলীয়া এটা বস্তু বনালোঁ দেই। চিৰাৰ লগত, চিৰা ভাজে যে এনেকৈ তেলত, তেনেকৈ বনাইছোঁ। আজি এনেদৰে খালোঁ দেই। আজিলৈ ভিডিঅ'টো সামৰিলোঁ, বাই বাই।